চন্দ্ৰকুমাৰ আগৰৱালা কবিতা পুথি এখনৰ নাম? উত্তৰ বীন বৰাগী। প্ৰথম অসমীয়া ৰোমান্টিক কবিজনৰ নাম? উত্তৰ চন্দ্ৰকুমাৰ আগৰৱালা। প্ৰথম অসমীয়া আধুনিক কবিতাটোৰ নাম? উত্তৰ বনকুঁৱৰী। আহ্বান কাকতৰ প্ৰথম সম্পাদক কোন আছিল? উত্তৰ দীননাথ শৰ্মা। বাঁহী আলোচনী কোনে সম্পাদন কৰিছিল? উত্তৰ লক্ষীনাথ বেজবৰুৱা। জোনাকী কাকতৰ প্ৰথম সম্পাদক কোন আছিল? উত্তৰ চন্দ্ৰকুমাৰ আগৰৱালা। বিজুলী কাকত কোন চনত প্ৰকাশ পাইছিল? উত্তৰ 1890 চনত। কোচ বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? উত্তৰ বিশ্বসিংহ। 2020 চনত ভাৰতীয় জ্ঞানপীঠ বঁটা লাভ কৰা ব্যক্তিজনৰ নাম কি? উত্তৰ নীলমণি ফুকন। অসমত ইংৰাজ